हेलो गाइज की खबर आशा करूँ সকলোৰে ভালে। মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, ভাবিছোঁ আজি আপোনালোকৰ আগত এটি ভিডিঅ' আগবঢ়াওঁ বুলি। আজি গধূলি হৈ গ'ল পুৰা দেখিছেনে। মই এতিয়া গধূলি ওলাই আহিছোঁ ৰাস্তাৰ ফালে। ওলাই আহিছোঁ মানে বেটাই খেললৈ গ'ল আৰু ৰাতি হৈ যায়। ৰাতি হোৱাৰ কাৰণে ভয় কৰে আহিবলৈ, অকলে হয় যিহেতু দূৰ হয় ৰাস্তাটো, সেয়েহে মই আনিবলৈ যাওঁ মানে। এয়া দেখিছেনে ওচৰত ক'তো ঘৰ নাই, এনেকুৱা হাবি আছে, জংঘল নিচিনা মানে। ৰাতি হ'লে মানে আপোনালোকে ভয়ে খাব, ইয়াত ভূত পিকাচ কিবা আছে নিচিনা এনেকুৱা লাগে মানে। নিচান জেগাবোৰ এনেকৈ কৰি আমাৰ সেইফালেও বাঁহ বাৰী এনেকৈ আছে। এইখন বাগান হয় দেউতাহঁতৰ, আৰু ইপিনে ৰাস্তাটো সোমাই যায়। এনেকৈ কৰি এইফালে সোমাই গ'লেহে পায় আমাৰ ঘৰটো, মানে ওচৰে পাঁজৰে ঘৰ নাই আৰু। আজি পুৰা দিনটো গৰম লাগি আছিলে, গধূলি হৈ গ'ল, গা চা ধুই দিলোঁ, ভাল লাগিছে আৰু ঠাণ্ডা লাগিছে। যিহেতু খেতিৰ ছিজন আপোনালোকে গম পাইছেই, সকলো মানুহ খেতিতে ব্যস্ত হৈ আছে। এতিয়া গধূলি হ'লেও পাছবেলা মানে খেতি পথাৰলৈ গৈছে, পথাৰ ৰুবলৈ। আগবেলা যায় পাছবেলা যায়, সকলোতে হাবি আৰু ওচৰৰ এইফালে এইখন দেখিছেনে, এইখন পথাৰ হয়। এইজোপা টেপু গছ হয়, টেপু টেঙা গছ হয়, দেখিছেনে। ঘৰ নাই ওচৰত, মানে পুৰা নিজান লাগে আৰু সেয়েহে মানে বেটাই ভয় খায়। মই এতিয়া লৈ আহিব লাগে, ৰাতিলৈকে থাকিলে অলপ দেৰিলৈকে থাকিলেহে খেলিব পাৰে বোলে, নহ'লে প্ৰেক্টিচ কৰোঁতে সময়খিনি গুচি যায়গৈ বুলি কৈছে। আৰু এইটো নামঘৰটো পালোহি আমাৰ। এনেকৈ আহি পেলাই নিচান চান, সেইটো ল'ৰা এটা বাইকত গৈছে। নিচান চান মানে একেবাৰে ঠাণ্ডা জেগা, এইটো নামঘৰ হয়। নামঘৰটো পালোহি। ফিল্ডখন মানে যথেষ্টখিনি দূৰ হয় আমাৰ ঘৰৰ পৰা। এফালে ঘৰ আছে যদিও মানে পুৰা ঠাণ্ডা লাগে, মানে মাত কথা কাৰোৱে শুনি নাপাওঁ। তাতে এনেও খেতি ছিজন হয় ন, পথাৰতে থাকেগৈ সকলোৱে। আৰু এতিয়া আহি থাকোঁতে কালি দাইদেৱে সিহঁতৰ ঘৰলৈ যাবলৈ কৈছিলে কিবা এটা বস্তু ল'লে বোলে। কি বস্তু ল'লে চাওঁগৈচোন বলক। মই চিধা ৰাস্তা দি গুচি যাম, কিন্তু এইফালেদি এতিয়া দাইদেউহঁতৰ ঘৰলৈ যায়, এইফালেদি মই সোমাই যাওঁ। এয়া দেখিছেনে, এজনহে মানুহ পাৰ হৈ গৈছে, মানে ৰাস্তাত মানুহ লগ পাবলৈ টানেই আৰু। দেখিছেনে কেনেকুৱা হাবিৰ নিচিনা লাগিছে, মানে হাবিয়ে আৰু বাৰীবিলাক আছে। ক'লে পথাৰলৈ যাওঁ। আৰু এগৰাকী লগ পালোঁ, জেঠাই নে পেহী কি ক'ব লাগে নেজানোৱে নহয় ভালকৈ। পেহী বুলি ক'ব লাগে ন, পেহী এটা লগ পালোঁ। এতিয়া ক'ৰবালৈ গধূলি ওলাই গৈছোঁ, বিচনী মাৰি গৈছে, দেখিছেনে গৰম লাগিছে নহয় পুৰা। আজি দোকানলৈ নগ'লি? আজি দোকানলৈ নগ'লোঁ। অঁ, বন্ধ কৰি থৈছ নেকি এইকেইদিন? বন্ধ, ধান কাটিছোঁ, পথাৰ ৰুইছোঁ যে। অঁ, পেহী এটা দোকান আছে মানে কাষৰ পথাৰত, কাপোৰ দোকান, আৰু তালৈ গ'লি নাই বুলি সুধিছোঁ মই। ঘৰ পালি, এইটো ঘৰ পালিহি ন? যা। লাইট জ্বলিলে চবে, লাইট জ্বলাইছে আৰু গধূলি হৈছে। ভাত পানী বনাবলৈ যা যোগাৰ কৰিছে কিজান মানুহবোৰে। কি গছৰ গুটি সৰি দিলে ওপৰৰ পৰা। আৰু এই দাদাহঁতৰ ঘৰটো পাইছোঁহি লাহেকৈ, দেখিছেনে। একদম বাৰীখনো মানে কেনেকুৱা হাবি, মানে আন্ধাৰ। ৰাতি হ'লে ভূত ওলায় নেকি। জংঘলা মাৰিলে সিহঁতৰ, মানুহ নাই নি ক'ব পৰা নাই। ইমান দীঘল পদূলি, বাহ। তাৰ ঘৰটো একদম দূৰত আছে। মানুহ নাই নেকি? না সোমাব হ'লে, গোটেই শুবলৈ হ'লে নেকি? হেবিৰাজ কি খাইছ? মোবাইল খাইছ? গোটেইখন ইয়াতে চিতলাং খাই আছে। অঁ, কেনেকৈ উৰি আছে।
পালোঁ সিহঁতৰ ঘৰত। গৰমত মানে পুৰা ফেন চলাই গোটেইখন চিলাং খাই পৰি আছে। পুৰা গধূলি হৈ গৈছে আৰু দাইদেউ শুই আছিলে, এতিয়া জগাইছোঁ। উঠিছে লাহেকৈ। আৰু কি বস্তু ল'লে চাওঁচোন, আহক আপোনালোককো দেখুৱাওঁ। আৰু এয়া দেখিছেনে, এখন গাড়ী ল'লে বোলে। গাড়ীখন চাবলৈ মাতিছিলে, দেখিছেনে? গাড়ী ল'লে, এখন গাড়ীখন ল'লে। গাড়ীখন চলা। কি খেলিছ? কি খেলিছ? গেম লাগিলে। গেম লাগিলে। গাড়ী ল'লে পুৰা উঠিবি আৰু ন? ধুনীয়া লাগিছে। ভালকৈ মুনি নাপোৱা। এইখন গাড়ীখন উঠে জানো? হে? গাড়ী নুঠে নহয়। গাড়ীখন লৈহে আকৌ, লৈহে ফুৰে আকৌ গাড়ীখন। শাৰীৰিকভাৱে অসুস্থ হ'লেও মানসিকভাৱে প্ৰেৰণা দিবলৈ আহিছে ককাইদেউজনে। ককাইদেউজন মানে দাইদেউৰ আটা কুটুম হয়। ক'ব লাগিব। আপুনি গাড়ী শিকাই দিব পাৰিছে ন? পৰমানন্দ আটা উঠিব নোৱাৰে, প্ৰব্লেম হৈ আছে, হ'লেও এটা ষ্টেণ্ড লৈ গাড়ী শিকাই। এই ককাইদেউজনে আজি গাড়ী চলাবলৈ শিকাব দাইদেউক। বেমাৰী হৈ আছে। গাড়ী শিকাম মই, উঠিব নোৱাৰা মানুহক মই গাড়ী শিকাম। মানে অলপমান দিলে ভাঙে যায় ন দেই। ফিল্ডলৈ অবিনাশক আনিব যাব লাগিব যে। দাইদেউজনৰ আগতে আপোনালোকক দেখুৱাইছিলোঁ, বেমাৰ হৈ আছিলে আৰু পেৰালাইছৰ নিচিনা হৈছিলে, হাত ভৰিয়ে কাম নকৰা হৈছে। সেয়েহে অলপ মানে এনেদৰে লৰচৰ কৰিবলৈ শিকিবলগীয়া হৈছে। আৰু যিহেতু নিজৰ ভৰিৰে খোজকাঢ়ি যাবলৈ নোৱাৰে, সেয়েহে গাড়ীকে চলাবলৈ শিকিবলৈ বিচাৰিছে। আৰু ককাইদেউজনে ডিউটিৰ পৰা আহিয়ে পোনে ভাগৰে দুখৰে হ'লেও যিমান সহায় কৰিবলৈ আহিছে। নিজৰ আটা কুটুমো হয়, ওচৰৰে ঘৰ হয়। গাড়ীখন ফচিলে, এতিয়া ঠেলিব লাগিব। এয়া দেখিছনে, পুৰা গাড়ী ঠেলিছো আৰু এতিয়া গাড়ীখন ফচি গ'ল। আগ চকাটো ফচিলে, আগ চকাকেইটা ফচিলে। ইমান বেয়াকে সেইকাৰণে উঠা নাই। খন ওলাই গ'ল, এতিয়া পাৰিলো দেই। এবাৰ ভালকে ধৰি ল, এবাৰ কেনেকে চলাই চাই লৈ। আৰু মই দাইদেউৰ লগত এনেই মানে ধেমালি কৰি থাকোঁ, প্ৰেং কৰি থাকোঁ। ভালকে চাই ল দেই, একদম পুৰা গাড়ী উৰাব লাগিছে। বেমাৰী কিমান আন্ধাৰ হৈ গ'ল দেখিছেনে? মই আৰু আপোনালোকক দেখুৱাব নোৱাৰিম, আৰু কাইলৈৰ পৰাহে দেখুৱাব পাৰিম। আজিলৈ ইমানতে ৰাখি দিছোঁ আৰু।